Hey everyone, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি হৈছে 24 মে আৰু এতিয়া দুপৰীয়া হোৱা নাই বাৰু 11 মান বাজিছে আৰু এতিয়া মই ওলাইছো ভ্যাকচিন লবলৈ যেনে তেনে পালো স্লটটো সো চাও কি হয় গৈ চাও মই আপোনালোকক দেখুৱাই থাকিম কি হয় কি নহয় তেনেহলে বলক আজি মোৰ লগত আৰু মোৰ চেণ্টাৰটো পৰিছে ডিফুৰ ধৰমনলা নামৰ জেগাডখৰ গাৰ্লছ কলেজ এখনত সো মই তালে ওলাইছো এতিয়া বলক তেন্তে আমাৰ ৰাস্তাটোত কোনোবাই ইমানেই ডাঙৰ ডাঙৰ পাথৰ পেলাই থৈছে কিবা বনাবলৈ আনিছে সো গাড়ীখন উলিয়াবলৈ অকণমান দিগদাৰ এটা হয় আৰু এতিয়া 11টা বাজিলে সব দোকান চোকান বন্ধ কৰিলে তথাপিও কোনে কোনে ভ্যাকচিন ললে বাৰু কবচোন মোৰ ভয় লাগি আছে কাৰণ কি বা হয় ঠিক নাই তথাপিও লৈ থলে ভাল এই গতিকে আৰু মই অকলে নাযাওঁ বাৰু মোৰ লগত আৰু লগৰ এটাও যাব সো মই তাক উঠাই পেলাই আমি যাম আৰু এইখনে হৈছে সেই কলেজখন আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈছো লাইন দেখিবলৈ পাইছো বাৰু চাও কি হয় কি নহয় লাইন পাতি আছো ইমানো দীঘলীয়া লাইন নহয় তথাপিও অকমানটো ৰখিবই লাগিব বেছি সময় নালাগিল সোনকালেই পালো এয়া মোৰ লগৰটো বহিছে বেজি লবলে এইবাৰ হৈছে মোৰ পাল ধুনীয়াকে বহি আছো লৈ লওঁ পিছত দেখা যাব কি হয় এতিয়া আহিলো আৰু আজি ইমানেই ৰ'দ গৰমত একদম অৱস্থা বেয়া হৈ গ'লে আৰু ভ্যাকচিনটো ললো বাৰু এতিয়া আহিলো মোৰ লগৰটো ললে আৰু তাক মই ঘৰত নমালো মই আহি ঘৰ পাইছোহি আৰু মই ৰাস্তাতে ৰখি আছো আৰু ভ্যাকচিনটো লোৱাৰ পাছত তেনেকুৱা একো ফিল হোৱা নাই কিন্তু হাতখন মানে বাওঁ হাতত দিছে যেহেতু হাতখন অকণমান বিষ এটা হৈছে এতিয়া আৰু পিছত কি হয় মই নাজানো আৰু আপোনালোকে কোনে কোনে ললে বাৰু মানে 18 বছৰ ওপৰৰ কোনে কোনে মানে এতিয়া পালে ভ্যাকচিন মোক জনাব কমেন্ট কৰি আৰু বহুত কষ্ট কৰিব লগা হয় স্লট বিচাৰিবলৈ মই বহুত দিনৰ আগতে ৰেজিষ্ট্ৰেচন কৰি পেলাই পালো আজি ললো আৰু তেনেহলে আজিৰ ভিডিওটো মই এইখিনিতে সামৰণি মাৰিছো আপোনালোকে চাই কেনেকুৱা পালে জনাব যদি ভাল পালে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহলে আজিলৈ আহিছো পুনৰ লগ পাম আন এটি ভিডিওৰ সৈতে হে এভৰিৱান
আজি 26 তাৰিখ হয় আৰু মই ভেকচিনটো লৈছিলোঁ 24 তাৰিখে 24 তাৰিখে ৰাতিৰ পৰা ইমানেই গা বেয়া, গা বিষ, জ্বৰ, হাতখনটো পূৰা ফুলি আছে, উঠিব পৰা নাই। সেইকাৰণে মই ভিডিঅ'টো দিব নোৱাৰিলোঁ। সেইকাৰণে মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক কৈ দিওঁ কি হৈছে কি নাই হোৱা। আৰু এনেকুৱা কাৰ হৈছে জনাব ভেকচিন লোৱাৰ পাছত ইমান গা বেয়া। মই আজি অকণমান যেনে উঠিব পাৰিছোঁ, সেইকাৰণে ভিডিঅ'টো মই আজি আপলোড কৰিছোঁ। তো আজিলৈ আহিছোঁ তেন্তে, আপোনালোকে কেনেকুৱা পালে চাই জনাব।